নির্বাচন হব। তো এই নির্বাচনত আমার কারণে এতিয়া সবতকে ভারতবর্ষৰ যুদ্ধ কোনটো বেছি ডাঙৰ হৈছে, মহাভাৰত না ৰামায়ণ? মহাভাৰত না? মহাভাৰতৰ নিচিনা যুদ্ধ হোৱা নাই। এইবাৰ 2025ত আমাৰ যুদ্ধ মহাভাৰতৰ নিচিনা কৰিব লাগিব। কোন কোন দল আছে আমাৰ এগেইনষ্টত? বিজেপি আৰু ইউপিপিএল। কাম নাই, ইউপিপিএলটো শেষ। আৰু বিজেপিটো ৰাজীৱ ব্ৰহ্ম। ৰাজীৱ ব্ৰহ্মটো আপোনালোকৰ ভোট পাই পেলাই 2020ত জিকি পেলাই যোৱা মানুহ হয় না নাই কওক? বুজি পাই না? তেতিয়াহে বিপিএফৰ ভোট পাই তেখেতে জিকি পেলাই গুচি গৈছে বেলেগ দলত। এতিয়াহে পাব বিজেপিৰ ভোট। दासो मोनसिगोन बिसोरो। थांनाय 2020आवथ' बिसोरो बिजेपिनि भोट मोनाखै ना? राजीव ब्रह्मआ इउपिपिएलनि भोट बिपिएफनि भोट मोननानैसो बिथाङा देरहासार जाना थांदोंमोन। एबारसो बिथाङा बिजेपिनि भोट मोनगोन। नायथोंसै बे एबार किमान भोट पाय। আমার বিজেপির ভোটটো কিমান আছে বনগাঁও অঞ্চলত? নাই। শান্তিনগৰৰ বাঙালী আমাৰ ভাই বন্ধুসকলে এতিয়া বিজেপি ভোট নিদিয়ে। আৰু এই মাগুৰমাৰী অঞ্চলৰ আমাৰ যিমান জাতি জনগোষ্ঠী আছে, ৰাভা, বড়ো বা আমাৰ মুছলিম ভাই বা আমাৰ আদিবাসী ভাই বন্ধু আৰু জিন্দগীত তেখেতে ভাবিছে বাগানৰ খুব বিজেপি ভোট পাব, নাপায় ৰাজী বাঙাল। আৰু এফালেতো কোনো দৰকাৰ নাই, বড়ো জাতিটোক আৰু বিজেপি ভোট নিদিবই। যিমান য'ত য'ত বড়ো জাতি होयो नामा बर'फ्रा बिजेपिनि भट? होआ ना? बे गोराबो होआ ना बर'फ्रा होगोन ना होआ? कोनोबा দিব নাকি বিজেপি ভোট? होआ, কোনে না দিব ভাই বন্ধু, কোনে না? তো আজি মই বেছি দীঘলীয়া নকৰিম, কাৰণ বেলেগ প্ৰগ্ৰাম আছে। বিপিন দা আপুনি মোৰ লগত যাব লাগিব দলবাৰী, যাব না? আৰু কথাটো হ'ল যিহেতু এটা আমাৰ মাজত খেলিমেলি হৈছিল, এই খেলিমেলিটো আগত কৈ ল'ম। নিশ্চয় আপোনালোকৰ আজি আগত দেখিছিলে, কিন্তু হঠাৎ মই মাজত বন্ধ আছিলোঁ। তাৰপিছত মাজত আমাৰ মোৰ একে গাঁৱৰে সুমন নাৰ্জাৰী দাদা, মোৰ নিজৰে দাদা হয়, তেখেতে মাজত দায়িত্ব লৈ পেলাই ঘূৰিছিলে আপোনালোকৰ মাজত আহি পেলাই মিটিং পাতা কিবা কিবি কৰিছিলে। নিশ্চয়